Hello everyone, নতুন এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি ৰেচিপিটোত আছে পটল কাৰী আৰু যিটো কাৰী একদম সহজতে আপোনালোকে ঘৰত বনাই পেলাই খুৱাব পাৰিব হেনেকুৱা এটা একদম ৰেচিপি লৈ আহিছো। তাকে ৰেচিপিটো আপোনালোকে চাই থাকিব। বলক তেতিয়া হলে আমি দেৰি নকৰি ৰেচিপিটো আৰম্ভ কৰো। মই কেইটামান পটল লৈ লৈছো আৰু কেইটামান বিলাহী লৈ লৈছো আৰু ইয়াতে আছে মগজ আছে। মই মগজ অলপ ভিজাই থৈ দিছো আৰু ইয়াতে আছে কাজু বাদাম ইয়া দেখিছে নহয় আৰু ইয়াতে দুটা পিয়াজ লৈছো, দুটা নহৰু লৈছো, অলপমান আদা আৰু নিজৰ সোৱাদ অনুযায়ী জলকীয়া লৈছো আৰু নিজৰ পৰিমাণ অনুযায়ী ধনিয়া লাগিব। এইখিনি মগজ ইয়াতে মিক্সিত আমি মাৰিম আৰু দুটামান কাজু বাদাম আছিলে যে ভিজাই থৈছিলো সেয়াও একেলগে আমি মাৰি দিম মিক্সিত আৰু প্ৰয়োজন অনুসৰি অলপমান পানী দি দিলে হ'ল। এতিয়া এইখিনি আপোনালোকে মিক্সিত মাৰি ল'ব। এতিয়া চাব পাৰে ইমানখিনিমান মিহি হ'ব লাগিব। এই ধুনীয়াকৈ পেষ্ট বনি গৈছে। এতিয়া পটল আৰু বিলাহীখিনি কাটি লওঁ। এতিয়া আপোনালোকে চাব পাৰে পিয়াজ দুটা, আদা এপিচ, নেহুৰ দুটা আৰু কেইটামান কেঁচা জলকীয়া। এতিয়া এইখিনি বাকলি পেলাই কাটি লওঁ। এতিয়া আমাৰ পটল আৰু বিলাহী ৰেডি হ'ল। ইপিনে পিঁয়াজ, আদা, নেহৰু, জলকীয়াও ৰেডি হ'ল। এতিয়া টাৱাখন গৰম হ'ল। এতিয়া অলপমান তেল দি দিছো। এতিয়া 1-1.5 মিনিটৰ পাছত বিলাহীখিনি উল্টিয়াই দিব লাগিব। এতিয়া 2 মিনিটমান আৰু উলিয়াই দিয়াৰ পিছত এইখিনি কাঢ়ি থৈ দিব লাগিব। এতিয়া পিঁয়াজ, নহৰু আৰু জলকীয়া ইয়াত একেলগে দি দিলোঁ ইয়াৰ কেঁচা ভাৱখিনি যাবৰ কাৰণে। এতিয়া ঢাকনিখন দি আমি অলপ সময় ভাজিব লাগিব, যিহেতু ৰঙচুৱা হ'ব লাগিব। এতিয়া চাওক এয়া ৰঙচুৱা হৈ গৈছে আৰু এয়া নমাই থ'ব পৰা হৈ গৈছে।
এতিয়া ভজা বিলাহীখিনি মিক্সিত মাৰি ল'ম। ইয়াতে ভজা পিঁয়াজ, জলকীয়া, নেগুৰ আৰু কেইটুকুৰমান আদাও দিছোঁ। এইখিনি আমি মিক্সিত মাৰি ল'ম। এতিয়া পৰিমাণ অনুযায়ী অলপমান নিমখ দিব। এতিয়া পটলখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া কাঢ়ি থৈ দিম। এতিয়া তেলখিনি গৰম হোৱাৰ পিছত কেইটামান জিৰা দিলোঁ আৰু 2টা শুকান জলকীয়া। এতিয়া আদা নহৰু পেষ্টখিনি ইয়াত দি দিম। আৰু বিলাহীখিনি দি দিলোঁ। এতিয়া ইয়াতে মগজখিনিও দি দিলোঁ। এক চামুচ হালধি, নিজৰ সোৱাদ অনুযায়ী নিমখ, এতিয়া অলপমান জিৰা দি দিম। আৰু এইখিনি অলপমান ভজা হোৱাৰ পাছত অলপমান পানী দি দিম। ঢাকনিখন মাৰি দিলোঁ আৰু 10 মিনিটমান এনেকৈ থাকিব দিলোঁ। এতিয়া আমি ভাজি থোৱা পটলখিনি ইয়াতে দি দিম। এতিয়া ধনিয়া দি দিওঁ। এতিয়া ধনিয়াকেইটা দিয়াৰ পাছত জুইটো অফ কৰি দিব আৰু ঢাকনিখন মাৰি থৈ দিলোঁ আৰু ঠাণ্ডা হোৱাৰ পিছত সকলোকে চাৰ্ভ কৰিব পাৰিব। এতিয়া আমি খাবলৈ লৈছোঁ আৰু আপোনালোকে আমাৰ নিচিনাকৈ এনেকৈ সৰু সুৰা ৰেচিপি আপোনালোকে বনাই পেলাই ঘৰত খাব পাৰে।